Hey guys, welcome to my channel Himanshu Hira আৰু আজি মই আছো ওড়িশাৰ এয়া ৰুম লৈছিলোঁ কালি তো আগৰ ভিডিঅ'টো যোনে চাইছে গম পাইছে তো কালি ইয়াতে ৰুম লৈছিলোঁ আৰু ৰুমৰ পৰা কৈ আছোঁ বৰ্তমান আৰু আপোনালোকে চাগে ভাবিছে যে এই ফটোটো কিয় লৈ আছোঁ মানে ফটো আচলতে জগন্নাথত লোৱা নাই ফটো লৈছিলোঁ আচলতে গৈছিলোঁ ইয়াতে লোকনাথ মন্দিৰ যিহেতু আজি শিৱৰাত্ৰি পূজাটো শিৱৰাত্ৰি পূজাৰ প্ৰথমতে শিৱৰাত্ৰি পূজা আপোনালোকক অশেষ ধন্যবাদ শুভেচ্ছা জনাইছোঁ কিন্তু অলপ বেয়া লাগিল কাৰণ মোবাইলটো নিয়া হোৱা নাছিল য'ত গৈছিলোঁ তালৈকে তো সেইকাৰণে তাৰে ভিডিঅ'বিলাক দেখাব নোৱাৰিলোঁ আচলতে মোৰ বহুত বেয়া লাগিছে কাৰণ তাৰে ভিডিঅ'বিলাক ভালকৈ দেখাম বুলি ভাবিছিলোঁ লোকনাথ মন্দিৰ কেনেকুৱা কি আছিলে তো কোনোবা ক'লে যে ইয়াৰে মন্দিৰত ভিতৰত মোবাইল সোমাব নিদিয়ে মানে ইয়াতে জগন্নাথ মন্দিৰৰ টেম্পলৰ ভিতৰত মোবাইল বা কেমেৰা একো সোমাব নিদিয়ে তো তাতো নিদিয়ে বুলি কোনোবা ক'লে তো ভাবিলোঁ যিহেতু ইয়াৰ পৰা 2-3 কিলোমিটাৰ দূৰ হয় যদি আকৌ নিদিয়ে মোবাইলটো দিগদাৰ হৈ যাব তো সেইকাৰণে নিয়া নহ'ল আৰু তাৰ ভিডিঅ' বনোৱা নহ'ল য'ত গৈছিলোঁ মানে য'ত পূজা আছিলে শিৱ পূজাত লোকনাথ মন্দিৰ তো তাত বহুত ৰ'দ আহোঁতে ৰ'দ পালোঁ আৰু বেছি দূৰ নাছিলে ইয়াৰ পৰা অলপ দূৰ আছিলে তো খোজকাঢ়ি আহিলোঁ আৰু এতিয়া ভাত খাবৰ হৈছে গতিকে ভাত খাব যাই আছোঁ আৰু ভাত খাবৰ হৈছে মানে ভাত খাবৰ কাৰণে হোটেলত যাব লগা হোৱা নাই আচলতে যিজন দাদাই এই ট্ৰিপটো এৰেঞ্জ কৰিছে তো দাদাজনে মানে গোটেই মানুহখিনিৰ কাৰণে যিমানখিনি মানুহ আহিছোঁ খোৱাটো ইয়াতে কৰি দিছে মানে আমি য'ত ৰুম লৈছিলোঁ এটা সেই লজৰ তলত ইয়াতে বনাই ইয়াতে খোৱাৰ ব্যৱস্থাটো কৰি দিছে আৰু সেইটো এটা হ'ল ইফালে কিবা বনাই আছে বাৰু তো আজি চাফা কৰি দিব অলপ আজি প্ৰথম কাৰণে এডজাষ্ট কৰি ল'ব লাগিব আৰু সঁচাই ভাতকেইটা খাই ভাল লাগিল কাৰণ ট্ৰেইনত তেনেকুৱা খানা একেবাৰে ভাল নাছিল ভাতটো খোৱাই নাছিলোঁ বুলি ক'ব লাগিব আৰু বহুত ভাগৰ লাগিছে তো এতিয়া ভাতকেইটা খাই সেইকাৰণে বহুত ভাল লাগিল ভাত খোৱা ছিষ্টেমটো আচলতে সেইকাৰণে এনেকুৱা কৰিছে কাৰণ ইয়াতে মানে কি ওচৰত হোটেলত তেনেকৈ নাই গতিকে সেইকাৰণে মানে ইয়াতে ওচৰতে মানে একেলগে বনাই ইয়াতে তলতে যাতে ক'তো যাব নালাগে ইয়াৰে মানুহখিনি যিখিনি লগত আহিছোঁ আৰু একেলগে খাওঁ বাৰু কাৰণ টেষ্টটো তাৰে বেলেগ ইয়াৰে বেলেগ কিছুমানে মানে খাব দিগদাৰ পায় তো সেইকাৰণে তলতে বনাই তেনেকৈ তাৰপৰাতো আহিলোঁ বাহিৰত যিহেতু ইয়াতে বহুত গৰম মানে বাহিৰত ৰ'দো দি আছে মানে অসমত যিহেতু ঠাণ্ডা সেই ঠাণ্ডাটো ইয়াতে নাই গৰম বহুত তো এতিয়া আৰু ক'তো ওলাই নাযাওঁ যিহেতু ভাত খালোঁ আৰু এইকেইদিন ট্ৰেইনত ভালকৈ টোপনি অহা নাই তো অলপ ৰেষ্ট লৈ কিনে সন্ধিয়া ওলাই যাব তো অলপ গোটেইবিলাক ভিডিঅ' দেখাম কি কৰোঁ কি নকৰোঁ তো এতিয়া অলপ ৰেষ্ট লৈ কিনে পিছবেলা আৰু এইটো মানে লোকনাথ মন্দিৰত যাওঁতে তাত ৰাস্তা দি আছিলে এইটো চুজি আৰু ঘুগুনি মিক্স কৰি কিবা দিছে আৰু এইটো বটলত কিবা টেঙা চৰবতৰ নিচিনা মানে ফুচকাৰ লগত যে খাওঁ মানে আমাৰ অম্বুবাচী মেলা বা ভলেবমত যে গ'লে ৰাস্তা দিয়ে তো তেনেকুৱা বস্তু আৰু এইটো খাই টেষ্টি আছে মজা আছে এটা খালোঁ এটা আনি থৈ দিছোঁ মানে আৰু খাম পিছত অলপ পিছত অলপ ৰেষ্ট লৈ অলপ টোপনিটো মাৰে এতিয়া ভাল লাগিছে আৰু এতিয়া গধূলি হ'ল প্ৰায় 5:30 বাজিল এতিয়া ওলাই আহিছোঁ আৰু সাগৰৰ ফালে গধূলিতে ভাল লাগে তো যোৱা কথা আছে এতিয়া তো বৰ্তমান 5:30 বাজিল কিন্তু অসমত হ'লে ইমান টাইম গধূলি হ'ল হয় আৰু কিন্তু ইয়াতে এতিয়াও পোহৰে হৈ আছে মোৰ পিছফালে এইটো দেখা পাইছে চাগে জগন্নাথ মন্দিৰ কিন্তু ভিতৰতো মোবাইল নিব নিদিয়ে আৰু আজি নাযাওঁ কিন্তু বৰ্তমান গৈ আছোঁ সাগৰৰ ফালে আৰু মোৰ পিছফালে আছে এইটো মানসী মাহী ছোৱালী গমে পাইছে চিনাকি কৰি দিছিলোঁ আৰু তোমাৰ নাম কি আছিল নিকুমণি আৰু তোমাৰ ৰীমা তো আমাৰ লগতে আহিছে আটাইকেইজনী আৰু পিছফালেও আইতাহঁত আছে গতিকে সাগৰৰ ফালে যাওঁ যাই কিনে তাত যাই দেখাই আছোঁ আৰু মানুহ বহুত ভিৰ বৰ্তমান জগন্নাথ মন্দিৰৰ আশে পাশে মানে পুৰী এৰিয়াটোত গলি ৰাস্তাই বেছিভাগ আছে আৰু ৰাস্তাত ওলাই আহিলে আপুনি মন্দিৰ বহুত দেখা পাব মানে এনেকৈ গেট সজাই থৈ দিছে তো মানে চাৰিওফালে মন্দিৰ দেখা পাব ফাইনেলি পাই গ'লোঁ সাগৰৰ পাৰ আৰু এইটো স্বৰ্গদ্বাৰ ঘাট আৰু এয়া চাওক সেইফালে সাগৰ তো বলক ওচৰলৈকে যাওঁ লাইফত ফাৰ্ষ্ট টাইমৰ বাবে সাগৰৰ পাৰত আহিছোঁ আৰু কি ক'ম ৰে ইয়াৰ মানে ফিলিংছটো কিবা বেলেগ এটা ফিলিংছ আৰু ইয়াতে চব পালি ফল' কৰা কিন্তু কিছুমানে চাগে ভাবিব কিনো আৰু সাগৰৰ পাৰত আহি ইমান এক্সাইটেড হৈছে কিন্তু মানে যোনে আহে ফাৰ্ষ্ট টাইমৰ কাৰণে সিহে গম পায় আৰু সঁচাই মজা ফিলিংছ আৰু বৰ্তমানটো গধূলি হ'ল মানে অলপ আগত আহিলে ভালকৈ ছানছেট দেখাব পাৰিলোঁ হয় এনজয় কৰিব পাৰিলোঁ হয় কিন্তু
বৰ্তমান চান মানে অলৰেডি গধূলি হৈছে। এইফালে চাওক উটবিলাক কেনেকৈ কইনাৰ দৰে সজাই থৈ দিছে, মানে উট চাফাৰীও কৰিব পাৰি ইয়াতে। এই গধূলি এই দৃশ্যটো উপভোগ কৰিবলৈ বহুত মানুহ আহে ইয়াতে, আৰু কাষত এখন মেলা বহে ইয়াতে, ঠাই মেলা, আৰু এইবিলাক আপোনাৰ উট চাফাৰী কিবা কিবি আছে, বহুত কিবা কিবি কৰিব পাৰে, এনজয় কৰিব পাৰে। আৰু সেইয়া লাইট যে জ্বলি থকা দেখা পাইছে সাগৰৰ মাজত, সেইখন এখন জাহাজ, আৰু জাহাজখন হয়তো সাগৰেৰে ক'ৰবাত যাই আছে, নহ'লে পুলিচ বা চিকিউৰিটি জাহাজ হ'ব পাৰে। সাগৰৰ পাৰৰ গধূলি এই ভিউটো মানে এনজয় কৰিবৰ কাৰণে বহুত মানুহে, আৰু ইয়াতে আপোনাৰ চকী পাৰি থৈ দিয়া আছে, তো মানে ইয়াতে চকীটো বহি আপুনি সময় কটাব পাৰে, তাৰ কাৰণে হয়তো কিবা পইচা দিব লাগে। সাগৰৰ ঢৌ চাওকে, মানে প্ৰথমবাৰৰ কাৰণে দেখিছোঁতো অলপ বেলেগ এটা ফিলিংছ হৈ আছে। মানে পাৰত থাকিলেও এনেকুৱা ঢৌ হয়, আপোনাৰ ভৰিৰ ওপৰলৈকে পানী উঠি যায়, আৰু ইয়াতে গা ধুই নিশ্চয় চাব লাগিব। কিন্তু এতিয়া গধূলি হৈছে, চ' এতিয়া গা নুধুঁ। এতিয়াতো গধূলি হৈছে, গতিকে এতিয়া গা নুধুঁ, কিন্তু এনে চাব আহিছিলোঁ। আৰু যদি কালি জগন্নাথত সোমোৱা হয়, তো তেতিয়া হয়তো গা ধুব আহিব লাগিব, আৰু তেতিয়া ভিডিঅ' কৰি চাই থাকিব আপোনালোকে। যিটো এনেই গধূলি ফুৰিবৰ কাৰণে আহিছিলোঁ, গতিকে অলপ সময় থাকি যাওঁ, আৰু এনেও মানে গধূলি হৈছে, গতিকে কালি ৰাতিপুৱা আৰু আহিব লাগিব। আৰু ইয়াতে কাষত এখন বিৰাট ডাঙৰ মানে মাৰ্কেট বহে, আৰু মানে পাৰে সাগৰৰ পাৰে বহুত দূৰলৈকে, তো মাৰ্কেটখন অলপ চাওঁ, চাই কিনে আজিলৈ যাওঁ, আৰু কালি ৰাতিপুৱা আহিব লাগিব ইয়াতে গা ধুবৰ কাৰণে, তো কালি আহিম। মাৰ্কেট মানে আচলতে ইয়াৰে সাগৰৰ মণি, মুকুতা, শংখ তেনেকৈ এইবিলাক পোৱা যায়, বা ইয়াৰে লোকেল বস্তুবিলাক পোৱা যায়। তো ইয়াতে বহুত ডাঙৰ এনেকৈ মাৰ্কেট বহে সন্ধিয়া সময়ত, আৰু সাগৰৰ মাছ চাছ বা সাগৰৰ বস্তু আৰু ইয়াতে লোকেল বস্তু কিছুমান পায়। আৰু এইফালে চাওক মাছ কেঁকুৰা কেনেকৈ বিক্ৰী কৰি আছে। মানে আমাৰ অসমত যেনেকৈ গধূলি পকৰি ঘুগুনি তেনেকৈ দোকান বহে, তো ইয়াতো এনেকৈ মানে মাছ আছে, আৰু মাছ ডাইৰেক্ট ভাজি আছে, বিক্ৰী কৰি আছে, তেনেকৈ দোকান বহে মাছৰ, আৰু দেখিলে খাওঁ লাগে। চাওক কেঁকুৰা, ডাঙৰ ডাঙৰ নিচলা মাছ। চ' সাগৰৰ পাৰৰ পৰা আহিলোঁ, তাত বেছি সময় থকা নহ'ল যিহেতু গধূলি হ'ল, আৰু মোৰ পিছফালে চাওক এয়া জগন্নাথ পুৰী ধাম। ফাইনেলি মনটো অলপ ভাল লাগিছে, আৰু যিহেতু ওচৰতে আছোঁ, তো ওচৰত থকাৰ কাৰণে কি মানে ৰুমৰ পৰা ওলাই আহি মন্দিৰটো দেখা পায়, আৰু এইকেইদিন ভিডিঅ'তটো মন্দিৰটো দেখা পাই থাকিব। কালি দৰ্শন কৰাৰ কথা আছে, তো ভগৱানে কি কৰে নাজানো, আৰু কালি দৰ্শন কৰিব পাৰিলেহে মন্দিৰটো মানে ভিতৰত ভাল লাগিব, আৰু তো কি হয় নাজানো। কালি মানে অসমৰ পৰা যিহেতু প্ৰথম বাহিৰত আহিছোঁ, তো এটা বেলেগ এক্সপিৰিয়েঞ্চ, মানে বেলেগ এটা ফিলিং হৈ আছে। আৰু যিহেতু পুৰী চহৰখনো গুৱাহাটীৰ নিচিনাই অলপ বেলেগ হয়, আৰু তো মানে বেলেগ এখন চহৰত থাকি এতিয়া বেলেগ এখন চহৰত মানে এনেকৈ ঘূৰাৰ মজাটো অলপ বেলেগ, আৰু মানে এক্সপ্ল'ৰ কৰি ভাল লাগে বহুত। আৰু এতিয়া ইয়াৰ চাৰিওফালে এবাৰ ঘূৰোঁ, জেগাটো অলপ এক্সপ্ল'ৰ কৰি চাওঁ, ক'ত কেনেকুৱা কি, বা ইয়াৰে জেগাবিলাক ক'ত কি পোৱা যায়, তাৰ পৰা ৰুমলৈকে যাম। আৰু তো এতিয়া ৰুমলৈ যাওঁ, আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে।